मुझे जीने नहीं देती है याद तेरी सुन के आजा तू आजा आवाज मेरी मुझे जीने नहीं देती है याद तेरी। তই আজিকালি বৰ দুখৰ গান গাই থকা হৈছে ৰে দেৱেন, কি হৈছে তোৰ মামলা কি? নাই দোস্তি ক'ত কি হোৱা দেখিলি? নাই, তোৰ কিবা এটা হ'বই লাগিব। মোৰ আগত থাকি দি লাভ নাই। কচোন, কিজানি মই সমাধা কৰিব পাৰোঁৱে। দোষিতি हम नहीं तोड़ेंगे तू मगर तेरी साथ न छोड़ेंगे। তোক মই আৰু কি লুকম মোহন, এই ননীজনীয়ে মোক বৰ জ্বলাইছে। মই তাক ইমান ভাল পাওঁ, কিন্তু তাইহে একো নুবুজে। মই এতিয়া ভাঙিও ক'ব নোৱাৰোঁ। সেয়া তই ক'বই পৰা নাই, তাই কেনেকৈ বুজিব? এনেকৈ নহ'ব, বুজিছা ডেকা ল'ৰা? মনত সাহস গোটাব লাগিব, সাহস। এই ময়ো ভাবোঁ কৈ দিওঁ বুলি, কিন্তু কিবাই গলটোত চাবা মাত ধৰে। তাই সদায় চানাচুৰ খাব আহে। মই কৰিব খোজোঁ মনচুৰ, তাইক লাগে চানাচুৰ। সেয়া তাই আহিছে, মই আঁতৰি দিওঁ, বুজিছ? আজি কবি দেই, মন ডাঠ কৰ, স্বাধীন দেশৰ যুৱক তই কৰিব লাগিব অগ্নিস্নান, সাজু হ নৱজোৱান। দেৱেন দা, দেৱেন দা, কি চাই আছা এনেকৈ? হা? আজি কমে তই কৰিব লাগিব অগ্নিস্নান, সাজু হ নৱজোৱান। বাহ, তোৰ গান ওলালেই, তোৰ গানত যাদু আছে দেই দেৱেন দা। যি গান মোৰ হৃদয়ত বাজি থাকে অহৰহ, সেয়া নিজে নিজে ওলাই আহে। তেনেহ'লে তই প্ৰেমিক? তই কে জানিলি মোৰ মনৰ কথা? দেশপ্ৰেমিকবিলাকেহে এনেকৈ দেশপ্ৰেমৰ গীত গাই থাকে। তই সেইসোপাহে বুজি পালি। দেৱেন, মন ডাঠ কৰ, ভয় নকৰিবি। কৈ দি দেৱেন, কৈ দি। কি বলকিছ এইবোৰ? কি কৈ দিয়াৰ কথা কৈ আছ? मैंने किसी को दिल दे दिया है दिल दे दिया पूछू 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 कौन है वो पूछू 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 कौन है वो। তই সঁচাই পগলা হলি, আৰু নাহো দেই মই। কি আহিবি? কি দিব পাৰিম মই? কি আছে মোৰ? কিয়? চানাচুৰ? মইতো অন্য বস্তু কিনিবলৈ নাহো। তই পইচা জমাই দোকানখন ডাঙৰ কৰ, তেতিয়া যাকে যি লাগে দিব পাৰিবি। চানাচুৰ লাগে তোক? বেটি, চানাচুৰ লাগে? কিমান টকা লাগব তোক? কিমান টকা লাগব তোক? বেছি নকৰিবি দে, 5 টকাত দে। লও, আজিও চানাচুৰতে গেল। লও বেটি, খা। মইনো অন্য বস্তু কি কিনিম দেৱেন দা? ধৈৰ্য ধৰচোন, এদিন তোৰ ভাল দিন আহিব, তোৰ মনৰ কামনা পূৰ্ণ হ'ব। যা ঘৰত যাই চানাচুৰ খাই বহি থাকে, যা। কি হ'ল দেৱেন, কলি নে নাই আজি? কান্দিছ যে? হাঁহিৰে জীৱন পূৰ্ণ কৰা, চকুৰ পানীৰে নহয়। নল্লোৱেই মোহন, আজিও নল্লো, আৰু চেষ্টাও নকৰোঁ। চাহুংগা মে তুঝে চাঁদ সবেৰে फिर भी कभी अब नाम को तेरे आवाज मैं न दूंगा। ৰচোন, বিৰহত থাকিব নালাগে, ধৈৰ্য ধৰ। মেহুনা, তই ননী পাবি, মই ব্যৱস্থা কৰি আছো। ননী তই পাবই লাগিব, জিন্দা ইয়া মুৰ্দা। বোলো এইটো তোমাৰ মোহন নেকি? চাওঁ তোমাৰ এইফালে আছোন। হৰিহৰ ঘূৰা দেখো, কলৈ যায়? মই তোমাৰ নিউট্ৰিয়েন কোম্পানী এটা কামত সোমাইছোঁ। আমাৰ কোম্পানীত ননী নামৰ ভাল প্ৰডাক্ট এটা আছে, খাদ্যৰ ৰজা। তাৰে কামতে ওলাই আহিছোঁ তোমাৰ।
ৰাইজৰ উপকাৰ নিমিত্তে ঘূৰি ফুৰিছোঁ তোমাৰ ননী খোৱা আৰু সতেজ স্বাস্থ্যৱান হোৱা। ননী মই এজন গ্ৰাহক দিব পাৰোঁ খুৰা। সি আজি বহু দিনৰ পৰা ননী বিচাৰি আছে, পোৱাহে নাই। ননীৰ বাবে একেবাৰে পাগল হৈ আছে। সেই যে দোকানীজন দেখিছে তাক কওক, সি ল'বই। তাৰ নাম দেৱেন। ডেকা ল'ৰা, তুমি এই দেবেন নেকি? জি, দেবেন মেৰা নাম, চানাচুৰ বেচনা মেৰা কাম। ঠিক আছে তোমাৰ, ঠিক আছে, একদম উপযুক্ত ল'ৰা, তোমাৰ লায়কৰ ল'ৰা। কিহৰ লায়কৰ হে? গম পাবা, তোমাৰ পাই যাবা, ধৈৰ্য ধৰা তোমাৰ। যাৰ বাবে তুমি ব্যাকুল হৈ আছা সেই দুৰ্লভ সম্পদৰ বতৰা লৈ আহিছোঁ মই। এতিয়াৰ পৰা তোমাৰ ন' টেনচন। কি সেই দুৰ্লভ সম্পদ? তোমাৰ ননী। কি ননী? কি কয় হে আপুনি? মই আপোনাৰ লিগিৰা বয়সৰ। সেইকাৰণেতো কৈছোঁ, চক খাইছা যে তোমাৰ, নাপাওঁতেই চক খালা। তোমাৰ পচন্দ জিনিসটো মোৰ হাতৰ মুঠিত, মই দিব পাৰোঁ তোমাৰ ননী। কোনে ক'লা আপোনাক এগিলা? কোন কুত্তা সি? তাক আকৌ কিয় খং কৰা? সি মোক চব ভাঙি পাতি কৈছে। তোমাৰ মোহনে কৈছে মোক তুমি বোলে ননীৰ বাবে পাগল হৈ আছা। ডেকা ল'ৰা, সেয়ে তোমাৰ ভৱিষ্যতৰ কথা চিন্তা কৰিছা। টেনচন নল'বা, তোমাৰ ননী মই আনি দিম। ননীৰ লগত আপোনাৰ কি সম্পৰ্ক? কেনেকৈ পাওনা কৰিব মোক? সেইটো তুমি চিন্তা নকৰিবা। সকলো কথা তোমাৰ ব্যৱসায়িকভাৱে নাভাবিবা। মুঠতে জানিবা, ননীয়ে তোমাৰ লাইফ বনাই দিব। ননীৰ বিষয়ে তুমি নাজানা। জানো, ননীৰ বিষয়ে মোক ক'ব নালাগে আপুনি। নাই, তুমি ভালদৰে নাজানা। শুনা, ননী হ'ল সৰগৰ অমৃত ভাণ্ডাৰ। তোমাৰ জীৱন উজ্বলাই তুলিব ননীয়ে। সেইগিলা মই জানো, সেইকাৰণেতো পগলা হৈ আছোঁ মই ননী লাগি। কিন্তু আপুনিতো মোক এনেই সহায় কৰিব অহা নাই, কিবা স্বাৰ্থ আছে আপোনাৰ? কওক, ননীক দিয়াৰ বিনিময়ত আপোনাক কি দিব লাগিব মই? সেইয়া বিনিময়ৰ কথা কিয় ভাবিছা? সেইবোৰ তোমাৰ পিছত হ'ব, নিজে যাচি দিবা তুমি। ৰ'বা, মই এই গৈছোঁ আৰু এই লৈ আহিছোঁ তোমাৰ ননী। ইয়াক কেনেকৈ সম্ভৱ? বাৰু লৈ আহক দেচোন, ময়ো চাই লওঁ ইয়াৰ ক্ষমতা। ঐ বেটা মোহন, তই এতিয়া কি লগাই দিলে মোক? ই বোলে ইতেই আনি দিব ননীক। ই দালাল লাগি আলবত তই আজিয়ে পাই যাবি ননী। এওঁ কথাৰ মানুহ। ধৈৰ্য ধৰ, ননী আহি আছে। মই ভাববাই পাৰা নাই। কেনেকৈ সম্ভৱ হ'ব এয়া? কিবা সুপনহে লাগছি দেখোঁ মোৰ। সুপন নহয় দুষ্টি, দিঠক। সেয়া তেওঁ আহিলেই। মই ফটককৈ আহি আছোঁ ৰ'বা। আহি গ'ল, আহি গ'ল, আহি গ'ল তোমাৰ ননী। ক'ত ক'ত ননী? তুমি বৰ অধৈৰ্য হোৱাহে, দেখিবা ৰ'বা। দেবেন দা, মই আহি গ'লোঁ। তেতিয়া খং কৰিছিলি নহয়, হ'লেও আহিলোঁ। সঁচাই আহিল দেখোঁ। মই এতিয়া কি কৰোঁ? উপন্নে দি থকা এয়া মই ক'ত আছোঁ? দিঠক ডেকা ল'ৰা, দিঠক। একান্ত মনে বাঞ্ছা কৰিলে সকলো বস্তু পায়। দেবেন দা, 5 টকা চানা দিয়া। পইচা দিব নালগে নহয় তুমি। পিছে তুমি ঘৰ কৈ আহিছা নে মনে মনে আহিছা? মনে মনে আহিছোঁ আকৌ, ঘৰত ক'লে আহিব দিব নেকি? এইটোহে বৰ বেয়া কথা হ'ল। বাৰু যি হয় হ'ব, তুমি বাৰু চানাচুৰ খাই বহি থাক, মই এওঁৰ লগত কথা পাতোঁ। মই তোমাক কথা দিয়া মতে তোমাৰ বস্তু আনি দিলোঁ। এতিয়া কেৱল ভালদৰে ব্যৱহাৰ কৰিবা, নিয়মমতে ব্যৱহাৰ কৰিলেহে ফল পাবা। মই এতিয়া ঘৰক লাগি কেনেকৈ নেওঁ? ঘৰততো মোক গালি পাৰিব। ঘৰত দেখোন ৰাখিব নিদিবই মোক। কি কোৱাহে ডেকা ল'ৰা? কিয় নিদিব ঘৰত ৰাখিবলৈ? তোমাৰ পচন্দৰ বস্তু তুমি লৈছা, নিজে কামানি কৰিছা, আৰু ঘৰত ৰাখিব নিদিলে দোকানত ৰাখিবা। ইয়াতে কেনেকৈ ৰাখিম? ঘৰ নাই, বেৰা নাই, টেবুলত বহি থ'লেহে হ'ব। এতিয়া মই এখন টেবুলত আৰু কিমান বস্তু ধৰিব? বেগটোত কি আছে খুৰা? আছে ৰ'বা কিবা। ডেকা ল'ৰা, তোমাৰ কথা মতে মই ননী আনিলোঁ। এতিয়া তুমি ৰাখা, ঘৰত ৰাখা, দোকানত ৰাখা, সেইটো তোমাৰ কথা। ননীক আনিলোঁ মানে? ৰ'বা, তুমি মনে মনে থাকাচোন। কি কৰিবা এতিয়া? ৰাখা, মই যাওঁ, বহুত পলম হ'ল মোৰ। ননীক লৈ এতিয়া সমস্যাতহে পৰিলোঁ। এইবিলাক মই ভাবি চাৱাই নাছিলোঁ। কি কৰোঁ এতিয়া? লৈ আকৌ তোৰ কি সমস্যা হ'ল? চানাচুৰ খাইছোঁ, পইচা দিম। এওঁ আকৌ কোন হে? কাৰ ছোৱালী? কিয়া ননী?
নিজে আনি আকৌ এতিয়া নিজে হুচি আহোঁ কোন কোনে আনিলে মই নিজেহে আহিছো চানাচুৰ খাবলৈ কি এওক আকৌ মই কিয় আনিম মই চিনিয়ে নাপাওঁ মই ননীকহে আনিছোঁ তোমাৰ এওঁ এইটো ননী কি বলকীয়া আছাহে তুমি ননী বিচাৰিছা মই ননী আনিছোঁ এয়া চোৱা ননী এওঁ পাগল নে কি দেবেন্দা কি বাৰে বাৰে ননী ননী কৰি থাকে মই টেমা তুমি আছো নেকি এয়াই তোমাৰ ননী বিচাৰিছিলা আনিছোঁ তুমি আকৌ কিয় খং কৰা মই ননী আৰু এয়াও ননী নেকি অঁ ননী নহয় যদি কি এয়া ননী মোক লাগি আনছা হে এই ননীয়ে মোৰ লাইট বনাব চাওঁ দিয়কচোন দিয়ক এই কি কৰা কিয় খেদিছা তেওঁ साला शुहर का बच्चा नोनी दिबा है मोक मोहन भाई आज मेरा सामने आओ आज तेरा माथा लाल बना देगा ओए तोय किसे आसा रह तोक उड़ाओ तोक नोनी गुड़ा बनाई देव मैं मोहन कहाँ गया तू आजा तुझे नोनी खिला दूंगा सामने आओ